নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ মই কবিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থাম্বনেইলখন চাই নিশ্চয় গমেই পাইছে মইনো কিহৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ নহয় জানো। বিশেষজ্ঞইনো কি কয় এই বিষয়ে বা মইনো কি পদ্ধতি অৱলম্বন কৰিছোঁ। তেতিয়াহ'লে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। আপোনালোকে আপোনালোকৰ কণ কণ ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ কি পদ্ধতি অৱলম্বন কৰিব। প্ৰথমে মই এটা কোঠাৰ ভিতৰত মই মোৰ ল'ৰাক কিতাপ বহি দি পঢ়ুৱাবলৈ যত্ন কৰিছিলোঁ, আৰু যত্ন কৰিবই লাগিব যিহেতু মই মা। দেশৰ সুনাগৰিক হিচাপে গঢ়ি তোলা, এজন ভাল জ্ঞানী মানুহ হিচাপে গঢ়ি তোলা আমাৰ সকলোৰে বাবে কাম্য নহয় জানো। কিন্তু খুব বেছি 10 মিনিট বহি থাকে, 10 মিনিটতকৈ বেছি কিতাপৰ ওচৰত নাথাকে, মনোযোগিতাটো কম, খেলা ধান্দা অকল, পানী খাব যাওঁ, টোপনি ধৰিছে ইত্যাদি বিভিন্ন বাহানা দেখুৱায়। যেতিয়া মই এজন বিশেষজ্ঞৰ কাষ চাপিলোঁ, শিশু বিশেষজ্ঞ, মনোযোগিতা বঢ়াবৰ বাবেনো কি টিপছ দিয়ে তেখেতে, তেওঁ মোক প্ৰথমেই প্ৰশ্ন সুধিলে যে আপুনি আপোনাৰ সন্তানক এতিয়াই ডক্টৰ ইঞ্জিনিয়াৰ বনাব খোজে নেকি। মইতো চক হৈ গ'লোঁ, নাই এইটোতো কেতিয়াও নহয়, যিহেতু তাৰ বয়স 3 বছৰ হৈছে। তেওঁ ক'লে যে 3 বছৰৰ পৰা 6-7 বছৰলৈকে আমি আমাৰ সন্তানক প্ৰেছাৰ কেতিয়াও দিব নালাগে মানসিকভাৱে, যিহেতু সময়ত তেওঁলোক নিজেই বুজি পাব, মানসিকভাৱে ষ্ট্ৰং হ'ব। আমি যদি এতিয়াই তেওঁলোকক পঢ়াবতো লাগিবই, বহুত বেছি কিতাপৰ মাজলৈ সোমোৱাই নিওঁ, মানসিকভাৱে সিহঁত কষ্ট হ'ব, স্কুল যাবলৈ মন নকৰা হ'ব, ভাগি পৰিব। সেইবোৰ নকৰাকৈ আমি প্ৰাকৃতিক বস্তুৰ লগত প্ৰথমে চিনাকি কৰাই দিওঁচোন। যদি আপুনি কেতিয়াবা বাহিৰত বহি থাকে, সন্মুখত থকা গছ কেইজোপাৰ নাম কি সেইবোৰ সুধিব পাৰে। গছজোপাত যদি দুটা চৰাই পৰি আছে, চৰাই দুটাৰ নাম কি, অসমীয়া শব্দ, ইংৰাজী প্ৰতিশব্দ এইবোৰ কৈ যাব পাৰে, বা আপোনাৰ সন্তানকো সুধিব পাৰে। নিশ্চয় মনত ৰ'ব, অকণমান হ'লেও মনত ৰ'ব। যদি পাকঘৰত আপোনাৰ সন্তান আপোনাৰ লগত আছে, মাকৰ লগত সন্তান নিশ্চয় থাকিবই, কাম কৰাৰ সময়তে হওক বা বিভিন্ন কাৰণতে হওক, আমি সন্তানসকলক এৰিব নোৱাৰোঁ। পাকঘৰত থকা কিছুমান ভেজিটেবলছ আপোনালোকে দেখুৱাবচোন, সুধিবচোন নাম কি, ৰং কি। ৰঙৰ লগত বিশেষকৈ ৰঙৰ লগত প্ৰথমেই চিনাকি কৰাই দিব। ৰংবোৰ শিশুৱে কোনটো বস্তুৰ কি ৰং বহুত সোনকালেই আয়ত্ব কৰি লয়। প্ৰথমে 0ৰ পৰা আৰম্ভ কৰিব। তেনেকৈ আপোনালোকে প্ৰিপেয়াৰ কৰিবচোন, নিশ্চয় সুফল পাব। মই এনেধৰণৰ টিপছবোৰ অৱলম্বন কৰোঁ, আপোনালোকে বা কি কয়। ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে বুলি আশা কৰিছোঁ। যদিহে ভাল পালে, পুনৰ এবাৰ কৈছোঁ, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'লৈ গঠনমূলক পৰামৰ্শৰে, বহুত বেছি নাজানো বাৰু, যিহেতু ইমান জ্ঞানী মানুহ মই নহয়, যি কম বেছি পৰিমাণে মোৰ ব্যক্তিগত ফালৰ পৰা মোৰ নিজৰ ব্যক্তিগত মনোভাৱখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম, তেতিয়ালৈ সামৰিছোঁ।